This little boy from Sibsagar district of Assam became district commissioner of Sibsagar for a day. Hello everyone, today I am back with a different vlog. He is Bhagyadip Rajgar, studying in 10th standard at Bokota Borbam High School. He is the son of Puna Rajgar and Meena Rajgar, who works at Dewiting Tea Garden under Project Arohan, which is a mentor program for merited students of secondary classes of government schools envisioned by the Honorable Chief Minister of Assam. Bhagyadip was selected among 150 students. মোৰ নাম শ্ৰী ভাগৱতী ৰাজগড়। মই বকতা বৰবাম উচ্চ মাধ্যমিক বিদ্যালয়ৰ 10ম শ্ৰেণীৰ ছাত্ৰ। মোৰ ঘৰ দেউটিং চাহ বাগিচাৰ। মোৰ পিতৃ চাহ বাগিচাৰ এজন শ্ৰমিক। অসম চৰকাৰৰ দ্বাৰা আয়োজিত শিক্ষা বিভাগৰ আৰোহণ আঁচনিৰ জৰিয়তে মোৰ বিদ্যালয়ৰ IIT গুৱাহাটী যাবলৈ সুবিধা পাইছিলোঁ। যোৱা 31 জানুৱাৰী তাৰিখে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ সৰ্বমুঠ ছাত্ৰ ছাত্ৰী 216 গৰাকীৰ 3দিনীয়া কাৰ্যসূচীত IIT গুৱাহাটীলৈ যোৱা হৈছিল। তাত অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ, অসমৰ সন্মানীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ পোগোচাৰৰ লগতে অসমৰ বিভিন্ন ধৰণৰ বিষয়াসকলৰ লগত মত বিনিময় কৰিছিলোঁ। তাৰে এক অংশ হিচাপে মই শিৱসাগৰ জিলাৰ শ্ৰদ্ধাৰ উপায়ুক্ত মহোদয়ে মোক উপায়ুক্ত হোৱাৰ বাবে ঘোষণা কৰে যুৱদলত। যিহেতু মোৰ সৰুৰ পৰা এটা সপোন আছে ভৱিষ্যতে মই এজন প্ৰশাসনিক বিষয়া হ'ম। এই সপোনটো চাই দিঠকত পৰিণত কৰিবলৈ কেনেধৰণে পৰামৰ্শ দিয়ে তাৰ ওপৰত নিৰ্ভৰ কৰি মই ভাবোঁ। আৰু যাতে মই আজিৰ দিনটোত পঢ়ি মোৰ কেনেধৰণে এটা অনুভৱ হয় সেই বিষয়ে চাই উদ্দেশ্য আছে আমাৰ স্কুলৰ যি ছাৰে পৰিৱেশটো দেখিছে, যেতিয়া আপোনালোক নিশ্চয় কৰিব গৈছে আমাৰ স্কুলৰ যি পৰিৱেশটো দেখিছিলে, আমাৰ পৰ্যাপ্ত পৰিমাণৰ শ্ৰেণীকোঠাৰ অভাৱ আৰু আমাৰ চবতকৈ ডাঙৰ অভাৱটোৱে হৈছে আমাৰ শিক্ষকৰ অভাৱ। এজন কলা বিষয়ৰ শিক্ষক আৰু এজন মেথছৰ শিক্ষক আমাৰ কম আছে। আৰু মই যোনটো শ্ৰেণীকোঠাত অধ্যয়ন কৰি আছোঁ সেই শ্ৰেণীকোঠাটো পকীকৰণ হোৱা নাই, বৰষুণ দিলে পানী পৰে, যথেষ্ট অসুবিধা হয়। আৰু আমাৰ যি স্কুলৰ ৰাস্তাটো আছে বৰষুণ দিলে চাইকেল নিবলৈ পুৰা অসুবিধা হয়। আৰু অসুবিধা আছে এনেকুৱা আমাৰ দেখা যায় যে আমাৰ বকলা অঞ্চলত ফুটবল প্ৰশিক্ষণ কেন্দ্ৰ নাই। যেতিয়া ল'ৰাবোৰ ফুটবল খেলা বহুত দেখা, ময়ো খেলোঁ লগতে মোৰ লগৰবোৰেও খেলে, কয় যে তুমি এনেকুৱাভাৱে তুমি এইটো কাম কৰিব। মই ভাবোঁ যে সিহঁতি ভাল প্ৰশিক্ষণ পালে ফুটবলৰ নিজকে এদিন ডিষ্ট্ৰিক্ট বা এনেকুৱা ষ্টেট প্লেয়াৰ হ'ব পাৰে বা ইণ্টাৰনেশ্যনেলো খেলিব পাৰে, যাৰ যেনেকুৱা হেৰি পাৰে আৰু প্ৰশিক্ষণ এনেকুৱা। আৰু মই ভাবোঁ যে আমাৰ তাত ফুটবল